ফ্ৰেণ্ডছ কি খবৰ তো বলক আজিৰ ভিডিঅ'টো এনেকৈ ঠাইৰ পৰা আৰম্ভ কৰি আছোঁ বিকজ আজি গৈ আছোঁ হেলিকপ্টাৰ চাব গৈছে হেলিকপ্টাৰ ওচৰতে আহি আছে ন তো আপোনালোকে ভিডিঅ'টো চাব তো আপোনালোকৰ লগত লৈ গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব কি কৰি থাকিব তো বলক ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ নে কি কয় ফ্ৰেণ্ডছ তো এই পৰিস্থিতি গৈ আছোঁ তিনিজন লগৰ ইয়াৰ লগত তো আগলৈ ভিডিঅ'টো চাই থাকিব তো ইমান চাউণ্ড নাহিব বতাহৰ তো ভিডিঅ'টো চাব তো বন্ধুসকল এনেকৈ লগৰীয়াৰ লগত মানে পাৰ্টনাৰ তো লগত গৈ আছোঁ আৰু এনে কিবাকৈ এই ৰাস্তা চাওক না কেনেকা কি ক'ম ভাই তো উপায় নাই যাব লাগিব এনেকৈ বহুত ধূলি ক'ব নোৱাৰি চাই থাকোঁ উপভোগ কৰি থাকোঁ লগতে আপোনালোকে চাই থাকক ক'ত লৈ গৈ আছোঁ আপোনালোকে চালে গম পাব তো বন্ধুসকল মেইন কথাটো হৈছে লগত লৈছোঁ দুটা বান্ধৱী ঘৰত এই ল'ৰাজন পাৰ্টনাৰ হন কি ক'ব সেই মুখতে নাই তো বন্ধুসকল লগ হৈ আছোঁ এফালে তো গৈ আছোঁ তো যাব লাগিছিলে এফালে তো আহি চালোঁ বা ইমান ভিৰ তাত পিছত শুনি পালোঁ যে ইয়াতে বোলে হেলিকপ্টাৰ আহি আছে তো এই আগতে হেলিকপ্টাৰটো চাওঁ নেকি তো সেই বুলি ভাবি লগৰীজনক ক'লোঁ যে এই ভাই তো চাই যাওঁ নেকি ওচৰত আহিছে কাৰণ গাঁৱলীয়া ল'ৰা এইবিলাকতো আমি চাব নাপাওঁ তো চাই যাওঁ নেকি তো তাত যোৱা আমাৰ যিটো কি আছিল হেৰিটো কেঞ্চেল কৰি এই হেলিকপ্টাৰখনকে চাব সোমালোঁ আৰু তো এইফালে গাড়ী চাইড নিদিয়ে ইমান ভিৰ তো জানে পলিটিকেলৰ হেৰি ৰাজনীতিৰ যে ইমান মানুহ আহে হেলিকপ্টাৰ চাব গাঁৱৰ মানুহ ন তো সেইকাৰণে আমি আৰু সোমালোঁ কিবাকৈ তো আমাৰ এইটো প্ৰগ্ৰাম কেতিয়াবা কৰিম তো আপোনালোকে চাব পাৰিব তো আজি ইয়াতে চাওঁচোন কিমান দূৰ আগত পাৰোঁ তো ভিডিঅ'লৈ আগলৈ চাই থাকিব নে কি কয় তো বন্ধুসকলে চাওক পৰিস্থিতি চাওক আহিলোঁ ওপৰত হেলিকপ্টাৰ তো আপোনালোকে ভিডিঅ'টো চাই যাব তো বন্ধুসকল ভিৰ যাওক মানুহৰ তো ভইচটো ইমান নাহিব ক্লিয়াৰ মানুহ চাওক না তো বন্ধুসকল কি ক'ম মায়েৰী বিদ্যা মা কালি কি যে ক'ম জীৱনৰ প্ৰথমবাৰ এনেকৈ ওচৰত একেবাৰে কি ক'ম মোৰ কেমেৰাৰ ওপৰেদি গৈ আছে কাষেদি মাই গড চাওক না এই ফিল্ডটোৱে মই ল'ব আহিছোঁ আপোনালোকে যদি চোৱা নাই কোনোবাই তো এনে মই ভিডিঅ'টো চাই গৈছে কি ফিল্ড চাওক না মায়েৰী কৰিব চাওক কি ধূলি মাৰিছে চাব নোৱাৰিতো আপোনালোকে চাওক ভিডিঅ'টো চাওক মাই গড তো বন্ধুসকল কেনেকুৱা ধূলি মাৰি আছে চাওক না কেনেকুৱা বতাহত উৰি আছে এইবিলাক লেতেৰা বস্তু তো বন্ধুসকল কেনেকুৱা ধূলি বালি চাইছেনে এনেকুৱা নৰাবাৰীত তো পৰিৱেশ চাওক মানুহ যাওক হেলিকপ্টাৰ চাবৰ কাৰণে গাঁৱলীয়া মানুহ হয় ন তো পৰিৱেশ চাওক না তো ময়ো আহিলোঁ আৰু ইয়াত চাওক ওচৰত যাব নোৱাৰি ইমান ধূলি বালি মুখত মাস্ক নাইতো চাওক না তো বন্ধুসকল আহিলোঁ মিটিঙত চালোঁ হেলিকপ্টাৰ এতিয়া যাম ঘৰত আমাৰ মিটিং চোৱাৰ উদ্দেশ্য নাই আমাৰ এইবিলাকত পলিটিকেলত ইমান মাথা নামাৰোঁ আমি এইবিলাক নাচাওঁ তো এইফালে আহিছে বদৰুদ্দিন চাচা কিবাকিবি কৈ আছে লগতে আমাৰ বেলেচিপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আহি কিবা ভাষণ মাৰি আছে বিভিন্ন ধৰণৰ নেতাই মাৰি আছে তো আমি আছোঁ ইয়াত বহি তিনিজনে লাগিছে গৰম ইফালে ওলাইছে সূৰ্য কি ক'ম তো এই ৰাজনীতিৰ একো হেৰি কৰা নাই বিজেপি বা কংগ্ৰেছ বুজি লওক তো ভিডিঅ'টো খালি চাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব আৰু নতুনকৈ চাই আছে তো ছাবস্ক্ৰাইব কৰিব তো বন্ধুসকল আপোনালোকক পৰিৱেশটো বহু সময় দেখুৱালোঁ আৰু মই চালোঁ তো কেনেকুৱা পালে তো ওচৰৰ পৰা এবাৰ দেখুৱাই লৈছোঁ জুমকৈ ওচৰত আছোঁ আৰু ইহঁত কেতিয়াবা পূৰা এনজয় কৰি আছে বজিকেইটাই তো চাওক এতিয়া যাবৰ সময় হৈছে তো এতিয়া চাচা বদৰুদ্দিন খুৰাই যাব চৰি উঠিব এয়া হেলিকপ্টাৰখন বাৰে দেখুৱাই থৈছোঁ
তো এতিয়া দিলে ষ্টাৰ্ট, এতিয়া যাব আহিব অলপ পিছত। তো আপোনালোকে ভিডিঅ'টো চাই থাকি কণ্টিনিউ চাই থাকক আৰু কেনেকুৱা কমেণ্টত জনাব। যদি ভাল লাগে লাইক এটা কৰিব, যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যি কৰিব লগা আছে কৰি দিব। আৰু এতিয়া আমি হেলিকপ্টাৰখন উৰি ফুৰি দিওঁ, মানে আপোনালোকে চাওক চাওক চাওক। তো বন্ধুসকল, ফাইনেলি আকাশ মাৰ্গলৈ হেলিকপ্টাৰৰ ৰাওনা হ'ল, মানে যাত্ৰা আৰম্ভ হ'ল। তো ইয়াই তো আৰু কি ক'ম, এয়া গৈ আছে। মানুহৰ